হয় ৰেকৰ্ড আজি অন হৈছে আজি এই ৰেকৰ্ডত আপোনালোকে এটা বিশেষ বস্তু দেখাব লৈছো ফাৰ্ষ্ট ভিডিঅ' দিছোঁ আৰু পিছফালে চাব পাৰে ধুনীয়া এটা সুন্দৰ ছোৱালী যাই আছে তো বাকী আপোনালোকৰ খবৰ আছো দিয়ক এডাল কি লৈ আছা এনাই লৈছোঁ সৰু যদি জানো পেল লৈছোঁ বেক টু মাই ইউটিউব চেনেল গাইজ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'ত আজিৰ ভিডিঅ'টো অলপ বেলেগ হৈ গৈছে ইউটিউব চেনেলত মই ফাৰ্ষ্ট ভিডিঅ' দিছোঁ আৰু পিছফালে চাব পাৰে ধুনীয়া এটা সুন্দৰ ছোৱালী যাই रहा नहीं जाता तड़प ही ऐसी है ना আছে তো যাই ধৰক গাইজ যাম মানুহ যাই থাকোঁ তো ভিডিঅ'টো মই আৰম্ভ কৰি দিছোঁ কাৰণ কি ইউটিউব চেনেলত মই প্ৰথম আজি ভ্লগ দিম তো গাইজ আপোনালোকে সকলোৱে ছাপৰ্ট কৰিব মোৰ আগতে এটা চেনেল আছিল 1K সাবস্ক্ৰাইবাৰ পাৰ হৈ গৈছে কিন্তু ৱাটছ টাইমটো ডাউন পৰি চেনেলটো মোৰ একদম বেনুৰ দৰে হৈ গৈছে গাইজ অৱস্থা নহয় গৈছে তো গাইজ এটা আমি গ্ৰুপৰ মাজত এটা মজা এটা চেনেল খুলিছোঁ আমি 4-5টামান মিলি কিনে তো তাতে আমি গাইজ শ্বৰ্ট ফিল্ম দিওঁ শ্বৰ্ট ফিল্ম কেনে ধৰক অলাকৃত যেনেকৈ বনায় আৰু ব্লেক এণ্ড হোৱাইট তাতে বিকাশ দাহঁতে বেতাহঁতে যেনেকৈ বনায় সেনেকৈ আমি ভিডিঅ' দি আছোঁ তো তাৰে আজি আমাৰ শ্বুটিং চলিব তো তাৰে BTS গিলা যোনগিলা বিহাইণ্ড দ্য চিনছ তো আপোনালোকক পাৰ্ট টু পাৰ্ট দেখাই যাম তো আপোনালোকে চাব আছে আমাৰ মেম্বাৰ এইগিলা ৰখিছে কেনে জিবা উল্টে আছে গাইজ চালাই আছে কুটিয়া তো গোটা পাই ইয়াতে আছে তো চেণ্ডেল টেণ্ডেল গোটাই আপোনালোকৰ চেণ্ডেল চৰ বহি গাইছ চালা কি কই চালা কুটিয়া এইটো গৰুটো দেখছি না কোনটো গৰু কথা কৈছে আপোনালোকে গম পাইছে না এইটো গৰু গাইছ এইটো বগা বগা যিবা পিন্ধিছি गजब बेइज्जती है হা কেছ কালান মালে হি গাইছ হা চেক্ৰি ফুৰি তানে মালটো তো গাইছ অঞ্জন তো তাৰ নাম অঞ্জন তো কেনে স্কুলৰ পৰা আহিলি স্কুলৰ পৰা আহিলি নেকি এই স্কুলত কি কৰবে যা পঢ়বে তো নাযায় হা হা গাইছ খেলবে যায় আজিকালি চলি চাওক গাইছ পঢ়বে বোলে খেলবে যায় হা এই আছে গাইছ অসমৰ অৱস্থা পঢ়বে খেলবা যায় এনে সেইকাৰণে ফেইল এতিয়া যাওঁ আমি মানে মেইন প্লেচটো আমি তাতে কাপোৰ চাপোৰ টান বেলাগ নাই এতিয়া ব্লেক কাপোৰ চাপোৰ অলপ টানো আৰু ছেটআপটো বহি লৈ কিনে ফাইট আহিছে পিছফালে তো মজাকৈ এতিয়া যিহেতু আৰম্ভ কৰিলে অলপ তাতে আমাক এটা মই যোনগিলা ইয়াতে BTS গিলাহে দিম দিয়ক গাইছ মানে BTS গিলা আপোনাৰ চাই থাকিব আৰু মানে কেনেকুৱা কমেডি হয় কি নহয় তো আপোনালোকক তো বুলুক গাইছ চাই থাকোঁ প্লেচটো আমাক বেৰাংচি লাগিব নহয় কৰিবৰ কাৰণে তো যেতিয়া আমি টক শ্ব' বনাম গাইছোঁ টক শ্ব' কমেডি হ'ব মানে স্পাইৰেল পটেটো আপোনালোকে সকলোৱে গম পাইছে স্পাইৰেল পটেটো ভাইৰেল হৈ আছে তো তাৰে কাৰণে এটা ভিডিঅ' বনাম তো কি হ'ব কি চাইছে কি আছে তই তো গাইছ কেনেকৈ চাই আহিছ চলি তুই হা এটা চলি নহয় গাইছ ভেটাৰ আহিছি কাম কৰিব আহিছি তো বলুক যাই থাকোঁ কোনো জেগা চাওক খোখৰেমৰ তলত পুৰা খোখৰেম লাগি আছে যদি আপোনালোকে শ্বুটিং কৰি খোখৰেম খাব যায় তো খোখৰেম খাব পাৰে তাতে ছেটআপ এখন অনা হৈছে এতিয়া টেবুল চেবুল আনি ইয়াতে কাপোৰ চাপোৰ টানি দিয়া হ'ব তো চাব পাৰে কি এটা উচমান ৰ'দ দিছি মানে ওলবা নোৱাৰি মানুহ সিজি যায় হা এতিয়া ডিমাতে থৈ দিয়াও ডিমাটো গাইছ একদম ভাজা হৈ যাব ইয়াতে তো এনেকুৱা অৱস্থা আছে অসমৰ তো সেইখন টেবুল চেবুল আহি পাই আছে তো টেবুল চেবুল ৰেডিটো কৰি লওঁ বিশেষ কথাৰ কাৰণে আপোনালোকৰ মাজত আকৌ আহিলোঁ ঘপকাই গ'লো মানে আহিছোঁ কিয়া ইয়াৰ গাইছ গাৰ্লফ্ৰেণ্ড নাই তো আপোনালোকে জনাব মোৰ যদি ভিডিঅ' চাই আছে তলত কমেণ্ট কৰি দিব চলিটো হেণ্ডচাম আছে বহুত দুখীয়াৰ আৰু চলিটো হেণ্ডচাম আছে যদি লাগে এক কাবাক তো তলত কমেণ্ট কৰি দিব कोई तरीका है भीख मांगने का গাইছ ভাল চলি কিন্তু মেট্ৰিক ফেইল মাৰছি গাইছ কিন্তু বহুত ভাল চলি ये फंस गया सीएम আকৌ নাই চলি যায় এতিয়া চব চলি যায় তো টেবুল চেবুল গাইছ আনি লৈছোঁ তো এতিয়া আমি ছেটআপটো ক'লে আপোনাক মাজে মাজে বিহাইণ্ড দ্য চিন এটা দেখি থাকিম তো বলুক আপোনালোকে ৱেইট কৰক হয় ৰেকৰ্ড আজি অন হৈছে আজি এই ৰেকৰ্ডত আপোনালোকে এটা বিশেষ বস্তু দেখাব লৈছো 50 रुपया काट ओवर एक्टिंग के वजह আজি এটা পুনৰ নতুন শ্ব' तुमसे ना हो पाएगा হয় দৰ্শকসকল আজি এটা নতুন শ্ব' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ আজি আমি মাতি আনিছোঁ ভাইৰেল হোৱা যে বোৱাৰী আৰু ডেকাটো अबे जल्दी बोल कल सुबह पनवेल निकलना है সেইটো মানে আমাৰ সেইটোত মানে মই আৰু এটা বিয়া কৰাব লাগিব আৰু তেতিয়াহে মানে এইটো হ'ব लेकिन एक सेकंड ৰাইজৰ মানে চাই পিনে কামবিলাক কৰি নাই মই কেনেকৈ গম পাব কি কথা কৈ পেলাই বুজিছোঁ বাকী আপোনালোকৰ খবৰ আছো দিয়ক এডাল কি লৈ আছা এনাই লৈছোঁ সৰু যদি জানো এডাল পেল লৈছোঁ चीटिंग करता है तू चीटिंग करता है तू এতিয়া আমাৰ মজাকৈ শ্বুটিং শেষ হৈ গ'ল তো এতিয়া এইবিলাক বস্তুবিলাক নেওঁতো হৈ গ'ল তো আপোনালোকে কেনে পালে কমেণ্টত কৰিব আৰু চেনেলটো যদি নতুন লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবখিনি কৰি থৈ দিব গাইছ তো ভাল লাগিব আপোনালোকে কেনে পাইছে BTS গিলা বিহাইণ্ড দ্য চিনছ গিলা চাই তো ক'ব বলক মানে এতিয়া ঘৰক লাগি যাই থাকোঁ তো